হেল্ল' নমস্কাৰ গাইজ, আছে না চবে ভালে? মই আছোঁ দিয়ক। কিয় আছোঁ নিশ্চয় জানেই, নাজানাবিলাকে আৰু কি ছাবস্ক্ৰাইব হেন্তি চাওক এবাৰ। জিৰ'ৰ পৰা আৰম্ভ কৰিছিলোঁ এদিন এনেকৈ চেনেলটো খুলি। 3 বছৰ হ'ল মোৰ চেনেলটো, 3 বছৰত 1K। আজি মনটো ভাল লাগি গৈছে, মানে ৰাতিপুৱা উঠিয়ে দেখিছোঁতো ছাবস্ক্ৰাইব হেন্তি ইমান ভাল লাগিছে। চব আপোনালোকৰ আশীৰ্বাদতে হৈছে। চ' চবকে থেংকছ মোক ছাবস্ক্ৰাইব কৰাৰ কাৰণে, আৰু যোনে এতিয়া ছাবস্ক্ৰাইব নকৰে এই ভিডিঅ'টো চাইছে কৰি দিয়ক। তো মানে জিৰ'ৰ পৰা আৰম্ভ কৰি কেনেকুৱা পৰিস্থিতি হৈছিল, জাৰ্ণিটো কেনেকৈ চলিলে, মোৰ কিমান ছাবস্ক্ৰাইবাৰ কেনেকৈ ক'ত পালোঁ, তো দেখা আছোঁ শেষলৈকে চাই থাকক। তো গাইজ, মই প্ৰথম ইউটিউব চেনেল খোলাতে ভবা নাছিলোঁ যে ছাবস্ক্ৰাইবাৰ মানে বঢ়াতে বেছি টাইম নালাগে, আৰু এটা ভিডিঅ' দিলেও 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। মই এনেকুৱা আৰু ভাবি আছিলোঁ, কিন্তু এনেকুৱা নহয় গাইজ। এটা ছাবস্ক্ৰাইবাৰ বাঢ়িবলৈ ভিডিঅ' দিব লাগিব, আৰু ভিডিঅ'ৰ লগতহে ভিডিঅ' মানুহে চাব, ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে। আৰু যেনেকৈ মই আপোনালোকক খুজি আছোঁ এতিয়া 1K হোৱাৰ পিছতো, কাৰণ লাগিব আৰু ছাবস্ক্ৰাইবাৰ লাগিব। তো গাইজ, মানে এনেকৈ আৰু চলি গৈছোঁ। প্ৰথমতে মই 3 বছৰ আগতে মে' মাহৰ 7 তাৰিখে মই চেনেলটো খুলিছিলোঁ। খোলাতে চেনেলটোত ছাবস্ক্ৰাইবাৰ মানে মে' মাহত মানে খোলাৰ 5 দিন পিছতে মোৰ 93 ছাবস্ক্ৰাইবাৰ হৈছিল। তাহত মোৰ মানে মোবাইলটো ছফ্টৱেৰ মাৰিবলগীয়া হ'ল, তাহত এই চেনেলটো ডিলেট হৈ গ'ল। তাহত এটা বেলেগ চেনেল খুলিলোঁ, মানে হিমাংশু বস্ত্ৰ ভ্লগছ বুলিয়ে খুলিছোঁ। সেইটোত এতিয়া 403টা ছাবস্ক্ৰাইবাৰ হৈ আছে। আৰু এইটোত মানে একদিন কিবা কৰি থাকোঁতে আৰু এইটো চেনেল পাই গ'লোঁ। পোৱাতে মানে বেছি হোৱা নাই, 4 মাহ হৈছে এইটো চেনেল অনা। তাহত সেনেকৈ চলি ইয়াৰ ভিডিঅ' দি আছোঁ, পূৰা ভিডিঅ' দি চব মানে এতিয়া এটা ভিডিঅ'ত কিবা 1 লাখ ভাবি লওক, আৰু 100K ভিউজ মাৰিছে। 100K মানে 100K পাৰে কৰি দিছে, 12,000 নে কিবা আৰু বাঢ়ি গৈছে। সেনেকৈ মানে মোৰ 5 দিনৰ ভিতৰত 100K ভিউজ মাৰি দিছে সেই ভিডিঅ'টো। সেই শ্বৰ্টছটো মোৰ ইউটিউব চেনেলত আছে, গৈ কিনে চাব, বা মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম। তো সেনেকৈ 100K ছাবস্ক্ৰাইব মাৰাতে প্ৰথমতে কিবা কৈছোঁ গাইজ, আগতে আছিল 122টা ছাবস্ক্ৰাইবাৰ। তাহত এক ৰাতিৰ ভিতৰত 7K ভিউজ মাৰিছে। 7K ভিউজত মই 144 ছাবস্ক্ৰাইবাৰ ৰাতিপুৱা উঠি কিনে দেখিছোঁ। তো তাৰপিছত আৰু ভিডিঅ' দিছোঁ, সেইটোৱে দিছোঁ অকলে। আৰু বাকী মই আগৰ যিবিলাক ভিডিঅ' আছিল সেইবিলাক মই প্ৰাইভেট কৰি থৈছোঁ, সেইবিলাক সেইকাৰণে আপোনালোকে চাব নোৱাৰিব। এইটোৱে ফাৰ্ষ্ট ভিডিঅ' বুলি ধৰক এই চেনেলটোত। মানে আগৰবিলাক আছে, কিন্তু মানে অলপ বেয়া হৈছে, সেইকাৰণে মই প্ৰাইভেট কৰি থৈ দিছোঁ। সেইবিলাক ভিডিঅ' ডিলিট কৰা নাই, কেতিয়াবা বাৰু প্ৰাইভেট খুলি থৈ দিম, পাব্লিক কৰি থৈ দিম। এতিয়া মাত্ৰ এইটোৱে ফাৰ্ষ্ট ভিডিঅ' বুলি ভাবক আৰু আপোনালোকে। বাকী কৈছোঁ। আৰু গাইজ, যিটো ছেকেণ্ড চেনেল আছিল সেইটোত মই বহুত ভিডিঅ' বনাইছিলোঁ। 1 মাহৰ ভিতৰতে কিবা 40টা নে কিবা ভ্লগে বনাই ফেলিছিলোঁ। আৰু সেইবিলাক ভ্লগত মায়ে কৈ থাকে যে তই ঘৰটো নেদেখা, মায়েৰিক নেদেখা, তোৰ কি ছাবস্ক্ৰাইবাৰ বাঢ়িব। আজি মাইক দেখাই দিলোঁ যে মোৰ ছাবস্ক্ৰাইবাৰ কি 1K হৈ গ'ল। তো গাইজ, আপোনালোকক আৰু এবাৰ থেংক ইউ। আৰু বাকী মায়ে কৈ থাকে যে ঘৰটো নেদেখাওঁ, এইটো এটা মোৰ ঘৰ, ভিতৰত গৈ দেখাই আছোঁ। আৰু বাকী এইটো এটা ঘৰ, বাকী দেখাই আছোঁ ৰ। তো গাইজ, এইটো ঘৰত বেছি একো নাই, মানে ফেনখন আছে, গডৰেজটো এইবিলাক বস্তু আছে। বাকী মোৰ পঢ়া টেবুলখন, স্কুলৰ পৰা আহি বেগটো ডাইৰেক্ট থৈ দিছোঁ। আৰু এইটো বাকচ, মানে বান্দৰে সোমাই ন, এইখন ষ্টুডিঅ' টাইপ কৰিছিলোঁ, কেইটামান ভিডিঅ' পাইছিলে এইটো। বাকী আৰু এইবিলাকে। আৰু তো গাইজ, এইটো চেনেলত আপোনালোকে ৰেগুলাৰ ভ্লগ পাই থাকিব, টেনশ্যনে নল'ব। পূৰা ৰেগুলাৰ নাযাব পাৰে, কিন্তু মোটামুটি 10 দিন বা 7 দিনৰ মূৰে এটা ভ্লগ যাব, টেনশ্যনে নক'ব। বাকী এইটো ঘৰ খুলি দিলোঁ, এতিয়া চাওক গাইজ। এইবিলাক বৰষুণ দি আছিলে এইকেইদিনতো কাপোৰ দি। আৰু বাকী গাইজ, এইটো আমাৰ টিভিটো, আৰু ইয়াত মই মানে সেই কি স্কেটছ বনাওঁ গাইজ। আৰু বাকী এয়া চাওক, মোৰ ৰনাল্ডো ফেভৰেট, আৰু ধোনীক মই নিজে আঁকিছোঁ দেই গাইজ। আৰু বাকী এইখন এনেই ইউটিউবত বনাই থৈ দিছোঁ, কেনে লাগিছে কমেণ্ট কৰি জনাব। আৰু বাকী এইটো আমাৰ পহুটো, মই খুব ভিডিঅ' দিওঁ ইহঁতৰ, এইটোক চাওক কি মজাকৈ আছে। ঐ ভোক লাগছি, দি আছোঁ ৰ। আৰু গাইজ, এইখন মোৰ জীৱন বাটৰ লগৰীখন, যিখন মই স্কুলত যাওঁ। তো এতিয়া আৰু গাইজ, বাকী যোনে নিউকৈ ইউটিউব চেনেল খুলিছে তেওঁলোকক কৈছোঁ, বহুত কষ্ট কৰিব লাগিব, কৰি থাকা, কিন্তু হাৰ নামানিবা। এদিন হ'লেও সফল হ'বা। মই যেনেকৈ আজি হ'লোঁ 3 বছৰৰ মূৰত। তো এনেকুৱা সফল হ'বই, টেনশ্যনে নল'বা। মাত্ৰ যোনে ভ্লগ বনাই, মানে নিউকৈ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছে, মোক তলত এটা কমেণ্ট কৰি দিবা। আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব, তাতে গৈ মেছেজ কৰিবা, কিবা যদি ভ্লগৰ বিষয়ে জানিব লাগে। বাকী লগ পাইছোঁ বেলেগ ভিডিঅ'ত, গুড বাই। গাইজ, গুড বাই নহয়, যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ভিডিঅ'টো চাই কিবা এটা আপোনালোকে বুজি পাইছে, বা কিবি বুজি পাইছে, এইটো কমেণ্ট কৰি দিব। আৰু বাকী মই লগ পাইছোঁ বেলেগ ভিডিঅ'টো, তেতিয়াহে গুড বাই।